নমস্কাৰ এই মুহূৰ্তত মুক্তকণ্ঠ 24/7 আছামলৈ আপোনালোক আটাইলৈ স্বাগতম জনাইছো। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বক্সিং খেলি সোণৰ পদক লাভ কৰা চান্দিনী খাতুনৰ কথা আপোনালোকৰ মনত আছেনে? এইজনী চান্দিনী খাতুন যিজনী বহুবাৰ জিলা ৰাজ্যিক আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বক্সিং খেলি কেইবাবাৰ সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে। আজি কেনে অৱস্থাত আছে ওদালগুৰি জিলাৰ মাজবাটৰ চান্দিনী খাতুন? এতিয়া দৰিদ্ৰতাই যেন হেঙাৰ হৈ পৰিছে চান্দিনী খাতুনৰ জীৱন যুঁজত। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ জিলিকাৰ পিছতো কোনো চৰকাৰী সাহায্য লাভ নকৰিলে কিয় চান্দিনী খাতুনে? যোৱাকালি ABMCৰ সাধাৰণ সম্পাদক টাইছন হুছেইনৰ লগতে ABMCৰ এটি সজাতি দলে চান্দিনী খাতুনৰ ঘৰত উপস্থিত হৈ এনেকৈ ক্ষোভ প্ৰকাশ কৰিলে। লগতে চান্দিনী খাতুনৰ জীৱন যুঁজত জয়ী হ'বলৈ আগবাঢ়ি যাবলৈ আশ্বাস প্ৰদান কৰিলে ABMCৰ সাধাৰণ সম্পাদক টাইছন হুছেইনে। ধন্যবাদ। আজি আমি ABMCৰ কেন্দ্ৰীয় সমিতিৰ সজাতি দল আৰু ওদালগুৰি জিলাৰ ABMCৰ সজাতি দলে আমি সকলোৱে জানো যে আমাৰ ওদালগুৰি মাজবাট এলেকাৰ আমাৰ চান্দিনী খাতুন বক্সিং খেলত ৰাষ্ট্ৰীয় পৰ্যায়ত বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি সফলতাৰে তেওঁ স্বৰ্ণ পদক ৰূপৰ পদক জয় কৰি আহিছে। বিভিন্ন সময়ত সংবাদ মাধ্যমতো এই কথা ধুনীয়াকৈ প্ৰকাশ পাইছে। কিন্তু চৰকাৰে আচলতে আমাৰ গাঁৱে ভূঞে আমাৰ এই অঞ্চলবিলাকত এনেকুৱা ধৰণৰ প্ৰতিভাবিলাকৰ প্ৰতি কিন্তু কোনো ধৰণৰ গুৰুত্ব দিয়ে আমাৰ পৰিলক্ষিত হোৱা নাই। আজি চান্দিনী খাতুনৰ দৰে এজনী খেলুৱৈ এনেকুৱা মাজবাটৰ দৰে এনেকুৱা এটা এলেকাৰ পৰা ওলাই গৈ ৰাষ্ট্ৰীয় পৰ্যায়ত অসমক প্ৰতিনিধিত্ব কৰিছে। তেনেকুৱা অৱস্থাত এই অঞ্চলৰ বিধায়ক এই অঞ্চলৰ জনপ্ৰতিনিধিসকলে অসম চৰকাৰে বা ইয়াত যিখিনি ক্ৰীড়া বিভাগৰ লগত জড়িত যিখিনি বিষয়ববী আছে তেখেতসকলে যিখিনি ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল সেইখিনি ব্যৱস্থা কিন্তু গ্ৰহণ কৰা আমাৰ মুঠেই পৰিলক্ষিত নহ'ল। তাৰোপৰি এই অঞ্চলৰ পৰা যে খেলুৱৈ সৃষ্টি কৰিবৰ কাৰণে এই অঞ্চলত প্ৰতিভাসমূহ বিকাশ কৰাৰ কাৰণে এই অঞ্চলত আজি বক্সিঙে হওক বা বিভিন্ন খেলা ধূলাৰ ক্ষেত্ৰত যিখিনি ব্যৱস্থা ইয়াত যিখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ থাকিব লাগে সেইখিনি কিন্তু ইয়াত আমি দেখিবলৈ পোৱা নাই। BTAD এলেকাত বিভিন্ন পুঁজি আহিছে এই অঞ্চলৰ যুৱ প্ৰতিভাসমূহ খেলুৱৈ প্ৰতিভাসমূহ বিকাশ কৰাৰ কাৰণে কিন্তু সেই পুঁজিসমূহ কিন্তু উপযুক্ত ব্যৱহাৰ ইমান দিনে নহ'ল। এই অঞ্চলৰ ৰাজ্যিক পুঁজিসমূহ কোনো উপযুক্ত ব্যৱহাৰ নহ'ল। কেন্দ্ৰীয়ভাৱে যিবিলাক পুঁজি ইয়াত আহিছিল এই অঞ্চলৰ খেলুৱৈসকলৰ কাৰণে সেইবিলাক ভালকৈ ব্যৱহাৰ নহ'ল। ইয়াত উন্নত মানৰ ইয়াত কোনো অনুশীলনাগাৰ নাই। ইয়াত কোনো ধৰণৰ ইনফ্ৰাষ্ট্ৰাকচাৰ নাই বুলি ক'ব পাৰি আমাৰ এই এলেকাত। সেইকাৰণে চৰকাৰক দাবী উত্থাপন কৰিছোঁ আমি যে চান্দিনী খাতুনৰ দৰে চান্দিনী খাতুনক যাতে চৰকাৰে উপযুক্তভাৱে তেওঁৰ যিখিনি প্ৰাপ্য যিখিনি ধৰণৰ সা সুবিধা চৰকাৰীভাৱে পাব লাগে এই প্ৰতিভাসমূহ ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ আমি লৈ যাব পাৰোঁ। এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি ABMCক দাবী জনাইছোঁ। মই থাইলেণ্ডত ভূপালত খেলিছিলোঁ, তাতে নেশ্যনেল খেলিছিলোঁ। তাতে চিলেকশ্যন হৈছিলে মোৰ থাইলেণ্ড আৰু মালয়েছিয়াৰ কাৰণে। ফাইনেন্সিয়েল প্ৰব্লেমৰ কাৰণে যাব পৰা নাই। সোণৰ পদক পাইছিলে? সোণৰ পদক পাইছিলোঁ ভূপালত আৰু নেশ্যনেল আৰু UP চাহাৰানপুৰত তাতে ইণ্টাৰনেশ্যনেল খেলিছোঁ, সোণৰ পদক পাইছোঁ। আৰু তাতে মেঘালয়ত খেলিছোঁ, তাতে নেশ্যনেল খেলিছোঁ, তাতে গ'ল্ড মেডেল পাইছোঁ। আৰু হায়দৰাবাদত খেলিছোঁ, তাতে গ'ল্ড মেডেল পাইছোঁ। আৰু গুৱাহাটীত বহুত খেলিছোঁ, ইণ্টাৰনেশ্যনেল খেলিছোঁ, নেশ্যনেল। কোচিং কৰি আছে নহয়? হয়, কৰি আছোঁ। কোচিঙত অসুবিধা হোৱা নাই? সুবিধা পোৱা নাই। সুবিধা পোৱা নাই। স্থানীয় বিধায়কে ভাল সহযোগ কৰিছে নেকি? কৰা নাই। গৈছিলে নেকি? গৈছিলোঁ, একো সুবিধা দিয়া নাই।